আপুনি হয়তো বাছেৰে বহু সময়ত বহুবাৰ যাত্ৰা কৰিছে আৰু ময়ো কৰিছোঁ। আমি সাধাৰণ মানুহবোৰে বাছত যাত্ৰা কৰোঁতে কেতিয়াবা কিছুমান অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ভিডিঅ'টোত মই সকলোখিনি বাছ গাড়ীৰ কথা কোৱা নাই। কেইখনমান মুঠমাত বাছ গাড়ী আছে, যিকেইখন গাড়ীৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেনবোৰে এনেকুৱা কৰে। তেওঁলোকক উদ্দেশ্য কৰিহে এইখিনি কথা কৈছোঁ, বাকী সকলোবোৰক কোৱা নাই। ভিডিঅ'টো চালে সম্পূৰ্ণ কথাখিনি গম পাব। মই বহুবাৰ তেজপুৰৰ ফালৰ পৰা যেতিয়া ঘৰলৈ আহোঁ, যিহেতু মোৰ ঘৰ গহপুৰত, মিছন চাৰিআলিত এনেবোৰ দৃশ্য প্ৰায়ে দেখিবলৈ পাওঁ যে এজন যাত্ৰী যদি বাছখনত উঠিবৰ কাৰণে আহে, চাবচোন আপোনালোকেও যদি আহে কেতিয়াবা, ড্ৰাইভাৰ কণ্ডাক্টৰ পৰা ধৰি হেণ্ডিমেনজনলৈকে সেই এজন যাত্ৰীকে কেইবাখনো গাড়ী টনা আজোৰা কৰে। কোনোবাই যদি সেই যাত্ৰীজনৰ সোঁ হাতখন ধৰি টানিছে, আন এজনে আকৌ বাওঁ হাতখন ধৰি টানে। আৰু কিছুমান তাত থাকে, দালাল বুলি ক'ব লাগিব, তেওঁলোকে কি কৰে, বেগটো লৈ গৈ পেলাই বেলেগ এখন গাড়ীত উঠাবলৈ লৈ যায়। মানে এনেধৰণৰ বহু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। মোৰো ইয়াৰ অভিজ্ঞতা আছে আৰু আপোনালোকৰ আগত জনাম। আৰু মই কৈ থকা কথাখিনি মই ভিডিঅ' বনাবৰ কাৰণে কল্পনা কৰি কোৱা কথা নহয়। মই নিজ চকুৰে দেখা আৰু মোৰ নিজৰ কেইবাটাও অভিজ্ঞতাৰ পৰাহে কৈছোঁ। আৰু কেইখনমান গাড়ী আছে, আপুনি যদি সেই মিছন চাৰিআলিত উঠে আৰু কয় যে মই লখিমপুৰ যাম, সেই সময়ত তেওঁলোকে আপোনাক ক'ব যে তেওঁলোকেও ধৰক লখিমপুৰ যাম বুলিয়ে ক'ব। কিন্তু কি কৰে, তেওঁলোকে আহি পেলাই আধা ৰাস্তাত নমাই দিয়ে আৰু নমাই দি বেলেগ এখন গাড়ী দেখুৱাই ক'ব, সৌখন গাড়ীত উঠক, আমি কথা পাতি দিম। তেওঁলোকে সেইটো ভাবি নাচায় যে সেই গাড়ীখনত ছিট খালী আছেনে নাই, বহিব পৰা ব্যৱস্থা আছে নাই। তেওঁলোকৰ সেইটো কোনো মতলব নাই। খালী তেওঁলোকৰ কথাটো হ'ল তেওঁলোকে ভাড়াটো পাব লাগে আৰু যেনে তেনে মানুহজন পঠাব লাগে আঁতৰাই। আৰু এতিয়া মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ মোৰ নিজৰ অভিজ্ঞতাটোৰ কথা। কেইদিনমানৰ আগৰ কথা, মই যেতিয়া তেজপুৰ মেডিকেলৰ পৰা ঘৰলৈ আহিছিলোঁ, মিছন চাৰিআলিত উঠিলোঁ। সেই গাড়ীখন গহপুৰলৈকে অহা কথাই কৈছিলে, সেইবুলি উঠিলোঁ। কিন্তু পাছত কি হ'ল, তেওঁলোকে আহি পেলাই বিশ্বনাথ চাৰিআলিত নমাই দিলে আৰু সেই মই কোৱা ধৰণে তেওঁলোকে ক'লে কি, সৌখন গাড়ী যাব, আপুনি উঠক, মই কথা পাতি দিম, বা তেওঁলোকে কথা পাতি দিব, তেনেকৈ ক'লে। গাড়ীখনত যেতিয়া উঠিবলৈ গ'লোঁ, যিহেতু মই গহপুৰলৈকে ভাড়া আগতীয়াকৈ প্ৰথমখন গাড়ীত দি দিছোঁ, পিছত দ্বিতীয়খন গাড়ীত যেতিয়া মই উঠিলোঁ, সেই দ্বিতীয়খন গাড়ীটো মই আধা ৰাস্তা অহাৰ পিছত মোক গাড়ী ভাড়া বিচাৰিছে। আৰু কিন্তু অৱশ্যে মই নিদিলোঁ বাৰু গাড়ী ভাড়াটো, যিহেতু মই আগৰখন দি থৈছোঁ। তেওঁলোকৰ যিজন কণ্ডাক্টৰৰ লগত অলপ বাক বিতণ্ডাও হ'ল। তেওঁলোকে পইচা বিচাৰিছে, মইতো নিদিওঁ ভাড়া, কাৰণ মই আগৰখন গাড়ীত যিহেতু দি থৈছোঁ। গতিকে এনেকুৱাবোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপোনালোকেও যদি কেতিয়াবা এনেকৈ আহে আৰু মোৰ দৰে এনেকুৱা সমস্যাৰ সন্মুখীন হয়, এটা কথা মনত ৰাখিব, আপোনালোকে য'ত গাড়ীত নামিব তাতহে পইচাটো দিব। নহ'লে তেওঁলোকে এইদৰে এখন গাড়ীত প্ৰথমে ভাড়াটো দি দিয়াৰ পিছত দ্বিতীয়খন গাড়ীও আকৌ সেই ভাড়া বিচাৰে আৰু তাৰ ফলত নিবিচৰা স্বত্তেও মানুহৰ মাজত এনেকৈ অলপ তৰ্কত লিপ্ত হ'বলগীয়া হয়। গতিকে আপোনাৰ নিজৰ ঘৰৰ ফালে যোৱা গাড়ীবোৰ যেতিয়া আপুনি দূৰণিবতীয়া যাত্ৰা কৰে, চিনি থ'ব, নাম মনত ৰাখি থ'ব, নহ'লে আপুনিও মোৰ দৰে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব আৰু মানুহৰ আগত লাজ অপমান পাবলগীয়াও হ'ব পাৰে কেতিয়াবা। কাৰণ বহুকেইখন গাড়ীৰ ড্ৰাইভাৰে হওক বা কণ্ডাক্টৰেই হওক বা আপোনাৰ হেণ্ডিমেনেই হওক, মুখৰ শব্দবোৰ তেওঁলোকৰ ভাল নহয়। আৰু মানুহৰ আগত তেনেকুৱা কথাবোৰ শুনাটো আচলতে লাজৰ কথা। গতিকে ভাড়া প্ৰথমতে নিদিব, ভাড়া য'ত নামিব তাতহে দিব।